কি যি হব, বৰষুণ দিলে দিয়ে থাকবো, ৰ'দ দিলে একদম পকাৰ ফাটে দিব, কত উলবে সোমবে নৰা হৈ গৈছি। মেঘ চাই ইনকে গৰম দিবা লাগে না, দেহাকে চিৰিং মিৰিং কৰিব ধৰছি। এই কথা নহয়, এই গৰম আমি সহ্য কৰিব নোৱাৰো। ফোন কৰিব লাগব, এটা ক'বা লাগব অলপ ভল্টেজটো কমও। হাও মেঘ চাই, মই গৰমত ছাতা লৈ থাকিব পৰা নাই, আৰু এই টপা মূৰাই মেঘ চাই ই কেংকে উৰি ফুৰছি এই গৰমত। তাত টাউলত কিজানি ডিমা ভাঙি দিলে একে অমলেট হৈ যাব, গৰম হৈ গৈছে কিজানি। কাইদেউ হেৰি আছে না, এই কেঁচৰা, এই তাৰ মোৰ গতি একেই দে, মোক চিনি পাইছে নহয়। মই জ্ঞান বৰা, অৱস্থা বেয়া ইলেকশ্যন খেলি। সেইকাৰণেহে মোৰ দেখা লাগছি। এই জ্ঞান বৰা ডাঙৰীয়া, আপোনাৰ সেই গৰম লগা নাই নে কি? এই ৰ'দত যি এনেকে পিটে ঘূৰি ফুৰিছে, ছাতা এটাও লোৱা নাই, টাউলা গৰম হৈ যাব দেখান। গৰমত আৰু কি হ'ব, মোৰ দেহাই শেষ হৈ গৈছে ইলেকশ্যন খেলি, টকা পইচা গোটাই শেষ, বৰবাদ হৈ গৈছো মই। এতিয়া হাজিৰা কৰিব লগা হৈছে এতিয়া অৱস্থা। সেইকাৰণেই কৈছিলো এইগিলা কৰিব নালগেই। এতিয়া আমাৰ কেঁচাৰৰ কথা বেলেগ, সিয়াক হাঁচি যদিও আমাৰ গাত একো হেৰি লগা নাই, কাৰণ আমাৰ টকা পইচা আছিল, দিছোঁ, খেলিছি আৰু আহিব। সেইকাৰণে নহ'লে এইগিলা কৰিব নালগেই, এইগিলাত হাৰা জিতা থাকেই। দে হ'ব দে, যি হ'ব লগা হৈছি। আছে না কেঁচাৰা ঘৰত? যা আছে, যা এতিয়া ৰ'দত এই টপা মূৰটো লৈ ৰখি থাকিব নালগেই, এই গৰমত ফাটবো এইটো। মেঘ চাই মানুহক যে কি ভূতে ধৰে নহয়। বাপৰে বাপ, কি দিয়া দি আছে, থাকিবই নৰি। ভাগ্য ভাল গাছ তলটো পাইছো বুলিহে, আৰু যাব নৰিম কিজানি আৰু পাই। এনেকে গৰম দিলি মই সহ্য কৰিব নৰো, মই মৰি যাব লাগব। দি আৰু গৰম দি, মেক্সাই পুৰা ফাটে দি, মোৰ টেনচন নাই। আৰু গৰম দি, গৰম আৰু গৰম লাগে মোক। এই পকাৰ খাৱা, তই মেক্সাই গৰম খুজি মৰছে যি, তই মৰবে ইচ্ছা আছে মোৰ। আমাক মাজত টানি নি কিয় মাৰিব খুজিছে? এই গৰম কোনে সহ্য কৰিব? ধকৰা মইনা গৰম বিচাৰি আছে ই, তোক জোৰ ওপৰত বহাই থৈ দিম মেক্সাই ধৰি নি। তই বুজা নাই, মই গৰম কিয় খুজিছো? মেক্সা, মই এইবাৰ ভাবছা আইচক্ৰীমৰ বেপাৰ কৰিম মই, সেইকাৰণে গৰম দিবে কৈ আছো। জানাই নহয় এতিয়া ৰ'দ দিছে, অলপ পিছতে বৰষুণ দিব, সেইকাৰণে গৰমটো মই বেছিকে বিচাৰি আছো। গৰমটো বেছিকে দিলেহে মই আইচক্ৰীম বেচা হ'ব। মই ভাবছো মই আইচক্ৰীম বেপাৰত যাওঁ, এনেকে ৰ'দ দি থাকলি আমাক আইচক্ৰীম বেচিব পাৰিম, অলপ পইচা হ'ব। তোৰ ঠাণ্ডা বেলেগ। তই মানে দেশৰ মানুহ মৰি যা, তই বাচিব লাগে। এনেকে গৰম দি থাকলি মানুহ বাচব নেকি? মৰবো। তই আইচক্ৰীম বেপাৰ কৰি বাচবি? ধকৰা মইনা, মানুহ মৰলিও তোৰ আইচক্ৰীম কোনে খাব? নহয়, গৰম দি থাকলি বেছিকে বেচা হ'ব, বেছিকে বেচা হ'লে লাভটো বেছি হ'ব। তই যে কি মানুহ, এক কাম কৰো যে নহলি, দুটাই মিলি কৰো যো, মই চাইকেল চলাম, তই পিছফালে থিয় হৈ থাকবি, দুটাই মিলি বেছিম, সমানে লাভ কৰিম। পাৰি, সেনেকে হ'লে পাৰি। তই চাইকেল চলাবি, কিন্তু মই চলাব নোৱাৰো। এই গৰমত মই পেডেল মাৰিব নোৱাৰো। মই পিছফালে মাথাটো সোমাই দি বঢ়িয়াকে যাই থাকিম, আৰু নহ'লে সেইটোৰ ওপৰত বহি ল'ম, বহি যাই থাকিম। তই কিন্তু চাইকেল চলাব লাগিব। মই আইচক্ৰীম দি যাম বাৰু, কথা নাই, পইচা মই ল'ম, আইচক্ৰীমো মই দিম, তই খালি চাইকেল চলাবি। হ'ব যাওঁ। মেক্সাই এইবাৰ অলপ টকা কামে লওঁ ৰ। এইবাৰ ইলেকশ্যনটোত যিয়ে নহওক অলপ টকা কামালো, কিবা এটা বিজনেছে কৰোঁ নেকি টকাখিনি দি। এনেই টকাখিনি খেদাব নোৱাৰা। মই 5 বছৰটো খেদাব লাগিব কিবাকে। এইবাৰটো হাৰলো, আকৌ 5 বছৰ পিছত কিবা এটা বুদ্ধি কৰি আৰু অলপ টকা কামাব লাগিব। ঘৰত বহি আছে তিনি মানটোৰ বাদি, এই গৰমত মই মৰিব লাগছি বজাৰ কৰি। বাপা, এডাল মুঢ়ি না তেলি। আজিৰ পৰা আপুনি নিজে যাব বজাৰ কৰিব, মোক তো পঠাব। তিনি মানটোৰ বাদে ঘৰত বহি থাকিব, মোক পঠাব বজাৰ কৰিব। এই গৰমত যাব পাৰি নেকি তিনি মানুহ হৈ? মেক্সা কেনে পাইছে বেটি? এনেকেই শিক্ষা দিম তোক মই। আৰামত বহি খাব মাৰছা, তোক মই চাচোন কি কৰি আছো। মই বজাৰ কৰিলে পইচাৰ হিচাপ লাগে, বস্তু ভাল নাপা, এতিয়া নিজে কৰি খাচোন।